আহিছে বসন্ত তুমি জন্মনি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰত আমাৰ আপাতো লাহেকে 40 বছৰে হ'ল মোৰো চলি বকি বকি সৰিবে হ'ল আমাৰ ইয়াৰ লগত কথাটো আলোচনা কৰিব লাগিব বিয়াৰ কথাটো বাবা মইতো এটা কৈয়ে ঠিক কৈছো কালি চাবা যাম বুলি ভাবছো তই বা কি কবা মা তুমি কি কোৱা মই ইমান হেণ্ডসাম হৈ আছো মই এতিয়াই বিয়া নহওঁ দে মই বিয়া হোৱাৰ পিছত মোক কোনোৱে নাচাব তোৰ লাহেকে 40 বছৰে হ'ল তই বিয়া নাপাতিলি হ'ব নেকি তোৰ গাল সত্ৰা সত্ৰি বেৰছি কালি লে কৈ নাচাবা যাম ৰাতিপুৱা সোনকালতে উঠবি তই ৰাতিপুৱা সোনকালতে নুঠ তোক কি কৰিবি চাই থাক ইমান ধুনীয়া মোক দেখিলে আইনাখনো জিলিক জালাক মাই কয় আকৌ মোৰ গাল চালাই তলত পৰিব কইনা চাবতো যাবই লাগিব তাৰ আগতে মই মুখখনি ঠিক কৰিম হ'ল নে তোৰ হ'ল মা হ'ল মই নেযাওঁ নেকি মা মোৰ বুকুখন একেবাৰে ধপ ধপ কৰি আছে তোৰ কইনা চাবাই যাম বাইক চাবাতো নাযাওঁ মা মোৰ আগতে বিয়া পাতাৰ অভ্যাস নাই নহয় সেইবাবে ভয় ভয় লাগি আছে মানুহে একবাৰ বিয়া পাতে দুইবাৰ বিয়া নাপাতে নহয় বল বল সোনকালতে যাওঁ মই নেযাওঁ মা মই নেযাওঁ বল 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 মজবি তো নাচ না যা 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 হাতালা মুকলিং গাড়ীটো আপোনালোক আছক আহক আহক ককা আপোনাৰ দাড়ি চুলি কেইটা মোৰ বহুত ভাল লাগিছে হোৱাইট কালাৰ মাৰিছে ন এক নম্বৰ কথাটো হ'ল তই মোক ককা বুলি নামাতিবি তোৰ মই দেউতাৰে কাৰণ তই মোৰ আপিক চাবা আহিছে ছেকেণ্ড নম্বৰ কথাটো হ'ল মই চুলিত ৰং মাৰা নাই মই বুঢ়া হৈছোঁ I am Cheuri, দেউতা I am Cheuri Cheuri হেৰি নহয় কইনাটোক লৈ আহো মোৰ লাজ লাগে পাই তুমি কিয় লাজ কৰিছা তুমি কইনা চাবাহে আহিছ শুনছ মাজনী বিয়া তুমি ইয়াতে মোৰ কাষতে হেৰি নহয় বিয়ৈ আপুনি ইমান ধুনীয়া চুলিটো ক'ত পালা ভেনি কি ক'ব এই চকাই চকাই আপোনালোকে মোৰ আপুনিটো কথা পাতক মই চাব যোগাৰ কৰোঁ বাবা তোৰ কইনাটোক ভাল লাগছি নে ফালতু লাগিছে কিন্তু দাড়ি চুলি কেইডালে পকা হা দাড়ি ৰাখা নাই এই দেখোন কেতিয়াবা মুখে চাই আছে আপিটোক চাবা আহি তই মুখে কিয় চাই আছে আপিটোক নাচাকে তই মোক বিয়া পাতিবি আপিটোক বিয়া পাতিবি এখন চকীত বহো আহা ৰবা গৈছো
তোমাৰ নাম কিনো? মোৰ নাম মাকনি, ঘৰত মাতে মাইকন বুলি। তোমাৰ নাম কিনো? মোৰ নাম কাঞ্চন, ঘৰত মাতে চঞ্চল। তোমাৰ নাম বৰ লাগিছে। হি, তেৰি নাযাবা দেই। তুমি অলপ সেইফালে যোৱা। আই ভেলু, চাও তোমাৰ এটা বস্তু খাওঁ। মই বিয়া নকৰা। কি হ'লে? নমস্কাৰ। আজি আমি ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণে বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।